Hello everyone, নমস্কাৰ অসমীয়া পাকঘৰলৈ আপোনালোক সকলোকে পুনৰবাৰ আদৰণি জনাইছো আজি মই আপোনালোকৰ মাজলৈ লৈ আহিছো বইল গাহৰি মাংসৰ এটা ৰেচিপি কিদৰে মই খৰিচাৰ লগত বইল গাহৰি মাংস বনালো তাকে আপোনালোকৰ আগত এই ভিডিওটো শ্বেয়াৰ কৰিলো আৰু যিসকলে গাহৰি মাংস খাই ভাল পায় তেওঁলোকে নিশ্চয় এই ভিডিওটো চাই ভাল পাব আৰু যদি হে ভিডিওটো চাই ভাল লাগে তেতিয়া হলে লাইক কমেন্ট আৰু শ্বেয়াৰ কৰিব আৰু যিসকলে মোৰ চেনেলত নতুন তেওঁলোকে প্লিজ মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব খৰিচাৰ লগত বইল গাহৰি মাংস বনাবৰ কাৰণে প্ৰথমতে মই 5টা শুকান জলকীয়া এই ধৰণে খুন্দি ললো আৰু এটা বিলাহী লৈছো বিলাহী গুটি কেইটা মই এৰুৱাই লৈছো এটা পিয়াজ এটুকুৰা আদা 10-12 ফুটামান ৰসুন আৰু দুটা কেঁচা জলকীয়া লৈছো আৰু লৈছো 2 চামুচৰ জোখাৰে খৰিচা টেঙা আৰু কেইখিলামান মানধনিয়া পাত লৈছো এতিয়া কেৰাহীখন গেছত গৰম হ'বলৈ দি মাংসখিনি দি ললো আৰু অকনমান সময় লৰাই দিছো মাংসখিনি মই প্ৰথমতে অকনমান সময় বইল কৰি ৰাখি লৈছিলো আৰু এতিয়া 2 গিলাচৰ জোখাৰে পানী দি লৈছো আৰু সোৱাদ অনুসৰি নিমখ দিছো আৰু অকনমান সময় লৰাই দিছো এতিয়া এটা উতল আহিবলৈ দি ঢাকনখনে ঢাকি ৰাখি দিছো 15 মিনিটৰ কাৰণে 15 মিনিট সময় উতলি থকাৰ পিছত এতিয়া ইয়াত মই দি দিছো কাটি ৰখা পিয়াজখিনি আৰু এচামুচ ৰসুন আদা খুন্দি দি দিছো আৰু এটা বিলাহী দি দিছো কাটি আৰু ভাল ধৰণে এই গুটেইখিনি লৰাই দিছো আৰু ঢাকনখনে ঢাকি ৰাখি দিছো 15 মিনিটৰ কাৰণে 10 মিনিট মানৰ পাছত এয়া পিয়াজ আৰু বিলাহীখিনি অলপ ভিজি গৈছে এতিয়া ইয়াত মই দি দিছো খুন্দি ৰখা শুকান জলকীয়াখিনি আৰু দুটা কেঁচা জলকীয়া দি দিছো আৰু ভাল ধৰণে এই গুটেইখিনি লৰাই দিছো আৰু পুনৰ ঢাকনখনে ঢাকি ৰাখি দিছো 5 পৰা 7 মিনিটৰ কাৰণে 5 মিনিটৰ পাছত এয়া দেখিছে মাংসৰ পানীখিনি অলপ শুকাই গৈছে এতিয়া ইয়াত মই দি দিছো 2 চামুচ খৰিচা টেঙা আৰু ভাল ধৰণে এই গুটেইখিনি লৰাই দিছো আৰু এতিয়া ঢাকনখনে ঢাকি ৰাখি দিছো যেতিয়ালৈকে মাংসৰ পানীখিনি একেবাৰে শুকাই না যায় তেতিয়ালৈকে এই ধৰণে ঢাকি মই হিজাই ৰাখি ললো পানীখিনি অলপ শুকাই গৈছে মাংসখিনিও ভাল ধৰণে হিজি গল এতিয়া ইয়াত মই দি দিছো আধা চামুচ ৰসুন আদা আৰু কেইখিলামান মানধনিয়া পাত কাটি দি দিছো আৰু ভাল ধৰণে এই গুটেইখিনি লৰাই দিছো ৰসুন আদা অলপ কেঁচা গোন্ধ মানধনিয়া পাতৰ গোন্ধ আৰু খৰিচা টেঙাৰ গোন্ধ দেখিয়ে খাওঁ লাগিছে নহয়নে বাৰু এতিয়া মই ঢাকনখনে ঢাকি ৰাখি দিছো যেতিয়ালৈকে মাংসৰ পৰা তেল বিৰিঙি নাহে তেতিয়ালৈকে এই ধৰণে ঢাকি হিজাই ৰাখি লৈছো আৰু এয়া মাংসখিনিৰ পৰা তেল বিৰিঙি আহিছে আৰু আমাৰ খৰিচাৰ লগত গাহৰি মাংস বনায়ো হৈ গৈছে আৰু মোৰ এই ভিডিওটো যদি চাই ভাল পাইছে তেতিয়া হলে প্লিজ লাইক কমেন্ট আৰু শ্বেয়াৰ কৰিব আৰু যিসকলে মোৰ চেনেলত নতুন তেওঁলোকে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব আৰু হেকলৈকে মোৰ এই ভিডিওটো চোৱাৰ কাৰণে আপোনালোকলৈ বহুত ধন্যবাদ